Karbi Anglong pen Nagaland adoya hoya puthak Karbilo Charlia song KSA lapen hampanga song songkri pliatum jelangsi KSA asai hemalong perang ke amai ingnipon non ke wangji phai konini phai krit roxy arni pen Nagaland aphan arni honte thepin pen economic blockade asai dengpon po Nagaland store Karbi Anglong along pata ing thanwek nangji lapen adoi ahoy along tar pon pami nangji perang ke amai along pandak pon Karbi Anglong district formationer pasor pora Karbi Anglong mati loi বহুত নানা ধৰণৰ প্ৰবলেম চলি আছে আৰু বিশেষকৈ মেঘালয় আৰু নাগালেণ্ড যেটো বৰ্ডাৰিং এৰিয়াটো আমি আজিলৈকে প্ৰপাৰ প্ৰটেকশ্যন কৰিব পৰা নাই আৰু আজিৰ দিনলৈকে আমি দেখিছো যে নাগালেণ্ড বৰ্ডাৰৰ ক্ষেত্ৰত এতিয়ালৈকে তাত এনক্ৰোচমেন্ট চলি আছে আৰু এটো চৰকাৰে এতিয়ালৈকে হেতু ষ্টপ কৰিব পৰা নাই হেতু লৈ আজিৰ এই সভা আমি অলপ আগতে আমি সভা পাতিছো তাত আমাৰ সৰকাৰৰ যেটো ব্যৰ্থতাৰ কাৰণে আমি আজি ৰাইজৰ লগত নিজে আজি মাটি ৰক্ষা কৰিবলৈ আমি আগুৱাই যাব লগা হৈছো আমি আগুৱাই যোৱাত আমাৰ যেহেতু আমাৰ প্ৰগ্ৰাম ইকোনমিক ব্লকেড নাগালেণ্ড গভৰ্ণমেণ্টলৈ নাগালেণ্ড চৰকাৰলৈ যেহেতু আমি ডিক্লেয়াৰ অলৰেডি কৰা হৈছে যে অহা 17 নৱেম্বৰৰ পৰা আমি নাগালেণ্ড গভৰ্ণমেণ্টক ইকোনমিক ব্লকেড আমি ডিক্লেয়াৰ কৰিছো আৰু হে ডিক্লেয়াৰেশ্যনত আমি এতিয়া গোটেইখিনি কাৰ্বি আংলং সোশ্যাল অৰ্গানাইজেশ্যন লগত একেলগে আমি কাম কৰি যাম আৰু ৰাইজৰ লগত আমি কাম কৰি যাম তাত আমাৰ ডিমাণ্ডটো এটোৱে থাকিব যে immediate initiative of both Nagaland and Assam government for permanent border solution. Or number 2, cancellation of land quota of jitu Rilan Bosti from Nagaland government jitu itu mane illegally tekhetokole Karbi Anglongor matit pota di ase. Hetu illegally mane immediately to stop koribo lage. Aru number 3 to hoise jitu tat illegal encroachment ঘৰ বিলাক তাত বনাই আছে কাৰ্বি আংলঙৰ মাটিত নাগালেণ্ড চৰকাৰৰ পৰা যেটো সাপোৰ্ট দি পেলাই এটো ইমিডিয়েটলি ভেকেট কৰিব লাগে আৰু নম্বৰ 4 যেটো তা বৰ্ডাৰ বিলাক যেটো আছে দ্যাট নম্বৰ 1 টু নম্বৰ 17 যিমানখিনি বৰ্ডাৰ যেটো পিলাৰ আছে হেতু মানে জানি হুনি মানে জবৰদস্তি নাগালেণ্ড চৰকাৰৰ সাপোৰ্টত তাত থকা পাব্লিক বিলাকে তাত ভঙাই দিছে গোটেইখিনি হেতু ইমিডিয়েটলি মানে তাত আকৌ ৰিকনষ্ট্ৰাক্ট কৰিব মানে আকৌ তাত বনাব লাগে বুলি আমাৰ এটো ডিমাণ্ডটো আছে আৰু লগতে আইআৰবিএন কেম্প তাতে আছে এটো মানে কাৰ্বি আংলং মাটিত অসমৰ মাটিতে নাগালেণ্ড গভৰ্ণমেণ্টৰ পৰা আইআৰবিএন কেম্প তাতে পাতিছে এই গতিকে হেতু টোটেলি মানে ইলিগেলি চলি আছে আৰু টোটেলি মানে কাৰ্বি আংলঙৰ মাটি বা অসম চৰকাৰৰ এটো চ্যালেঞ্জিং মুডত এতিয়া গোটেইখিনি মানুহে এতিয়া বিজনেছ হৈ আছে এই কাৰণে এটো মানে আইআৰবিএন কেম্পটো মানে ইমিডিয়েটলি তাৰ পৰা ভেকেট কৰিব লাগে বুলি আমাৰ ডিমাণ্ড আছে আৰু বেলেগ যেটো ডিপাৰ্টমেণ্টেল ৱৰ্ক যেটো কাৰ্বি আংলঙৰ পৰা তাত বৰ্ডাৰিং এৰিয়া যিমানখিনি কৰি আছে সেইবোৰ যেনিবা ফৰেষ্ট যেটো ডিপাৰ্টমেণ্টৰ পৰা যেটো তাত পেট্ৰলিং যেটো ৰোড তাত যেটো কনষ্ট্ৰাকশ্যন হৈ আছে সেইটো ডিষ্টাৰবেন্স চলি আছে সেইটো ডিষ্টাৰবেন্সটো যাতে নাগালেণ্ড গভৰ্ণমেণ্টৰ পৰা হেতু যাতে কৰিব নালাগে তাতে স্মুথলি কামটো চলিব লাগে হেতু আমাৰ ডিমাণ্ড আছে আৰু লাষ্টলি তাত ডেভেলপমেণ্টেল ৱৰ্কছ যেটো ইলেক্ট্ৰিফিকেশ্যন তাত নাগালেণ্ড গভৰ্ণমেণ্টৰ পৰা যেটো জবৰদস্তিভাৱে কাৰ্বি আংলঙৰ মাটিত কৰি আছে যেটো ইলেক্ট্ৰিকেল যেটো খুঁটাবিলাক পোষ্টবিলাক তাত বনাই আছে সেই ইলেক্ট্ৰিফিকেশ্যন কামো তাৰমানে ইমিডিয়েটলি তাৰ যেটো যিমানখিনি ষ্টপ কৰাৰ এক্টিভিটিজ ভিতৰত হেতু এটা বুলি আমি ইয়াত ডিমাণ্ড কৰিছোঁ আৰু আমাৰ আন্দোলনটো আৰু ক্ষিপ্ৰপৰ হ'ব আৰু মানে সম্প্ৰসাৰণ কৰিবলৈ আমি গোটেইখিনি সংগঠন আজি ইয়াত আলোচনা কৰি পেলাই আমি একেলগে কাম কৰি যাম বুলি আমি ইয়াত আজি মান্তি হৈছে এগ্ৰি হৈছে এই গতিকে আমি অসম চৰকাৰক আমি এপিল কৰিব বিচাৰিছোঁ যে আপোনালোকে যদি কাৰ্বি আংলঙৰ মাটি অসমৰ মাটি বুলি আপোনালোকে যদি চিন্তা কৰে আপোনালোকে মানুহ মৰিবলৈ আপোনালোকে ৰখি নাথাকিব কাৰণ অসম চৰকাৰে কাৰ্বি আংলং মাটিটো অসমৰ মাটি বুলি নাভাবে এই গতিকে আজি খানাপাৰা যদি কোনোবা মেঘালয়ৰ পৰা আক্ৰমণ কৰিবলৈ আহে
সেইটো ইমিডিয়েটলি তাৰমানে ইনষ্টেণ্ট একশ্যন তাতে লৈ লয় যদি ইনষ্টেণ্ট একশ্যন তাতে লৈ লয় কিবা এটা সৰু ঘটনা হওক কাৰ্বি আংলঙৰ কি মানুহ মৰিলেহে অসম চৰকাৰে তাত ইয়াত একশ্যন ল'ব নেকি সেইটো মই সুধিব বিচাৰিছোঁ যদিহে অসমৰ মাটি কাৰ্বি আংলঙৰ মাটিটো অসমৰ মাটিৰ ভিতৰত নপৰে তেতিয়াহ'লে অসম চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এপিল কৰক যে কাৰ্বি আংলঙক অতি সোনকালে অট'নমাছ ষ্টেটটো প্ৰদান কৰক অসম চৰকাৰে যদি এইটো সাহস আছে এইটো কৰক যদি সাহস নাই যদি নিজৰ মাটিটো তেখেতসকলে ৰক্ষা কৰক বুলি মই তেখেতলোকক অসম চৰকাৰক আপিল কৰিব বিচাৰিছোঁ আৰু লগতে আমাৰ যিটো লোকেল চেল্ফ গভৰ্ণমেণ্ট আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেখেতসকলে যিটো ইমান বছৰৰ পৰা ইয়াত টেনশ্যন চলি আছে ইমিডিয়েট চলিউশ্যনৰ কাৰণে তেখেতসকলে কিয় আজিলৈকে ষ্টেট গভৰ্ণমেণ্টক যে অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ ভিতৰত আলোচনা হ'ব লাগে বুলি যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো মিডিয়েটৰ হিচাপত এতিয়ালৈকে কিয় আলোচনা কৰিব পৰা নাই সেইটো আমি সুধিব বিচাৰিছোঁ আৰু লগতে আমাৰ যিটো আহিবলগীয়া যিটো 17 নৱেম্বৰৰ পৰা যিটো আমাৰ ইকনমিক ব্লকেট থাকিব সেই ইকনমিক ব্লকেটত সকলোখিনি থকা ইয়াত ছ'চিয়েল সংগঠন হৈ কাৰ্বি আংলং ৰাইজক আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে যিটো চৰকাৰে এতিয়া আমাৰ যিটো বৰ্ডৰ মাটি ৰক্ষা কৰিব পৰা নাই আমি এতিয়া যিটো বাধ্যতা হৈ নিজে ওলাই আহিবলগীয়া হৈছে গতিকে আপোনালোকেও গোটেই কাৰ্বি আংলং ৰাইজ ওলাই আহক ইয়াত কোনো জাতিৰ কথা ইয়াত ওলাব নালাগে আমি আহক আমি একেলগে আমি কাৰ্বি আংলঙৰ মাটি তথা অসমৰ মাটি আমি ৰক্ষা কৰিবলৈ যাওঁ ছাত্ৰ সন্থাৰ আৰু আমাৰ এলাইড অৰ্গেনাইজেশ্যন ইয়াতে UPDS আছে তাৰপিছতে আমাৰ KFA কাৰ্বি আংলং উইমেন জাষ্টিছ ফৰাম আৰু KSYC UKYA আৰু বহুতখিনি আমাৰ সংগঠন আজি আমাৰ ইয়াত উপস্থিত হৈছে আমাৰ এটাহে উদ্দেশ্য যে কাৰ্বি আংলং তথা অসমৰ মাটি আমি বেলেগ ষ্টেট ফালৰ পৰা অহা এটা এনক্ৰ'চ কৰাটো ৰখাব লাগে সেইটো আমাৰ মূল উদ্দেশ্য আসাম নাগালেণ্ড বৰ্ডাৰত বা কাৰ্বি আংলং ডিমাপুৰ বৰ্ডাৰ তো বহুত বছৰৰ পৰা ইয়াতে প্ৰব্লেম হৈ আছে ইয়াত ৰেছপনচিবলটো কেৱল অসম চৰকাৰ লেড বাই BJP আৰু নাগালেণ্ড চৰকাৰ লেড বাই নিফিৰিঅ বেক বাই BJP এইটো দুইটা চৰকাৰে এটা দায়িত্ব আছে বুলি আমি ক'ব খুজিছোঁ আৰু আমি আজি আমাৰ ইচ্ছা নাই আমি ইকনমিক ব্লকেট এগেইনষ্ট নাগালেণ্ড আমি দিম বুলি আমাৰ একো ইণ্টাৰেষ্ট নাই কিন্তু আমাক কম্পেল কৰাটো কিছুমান অসামাজিক আনচিভিলাইজ নাগা মিছক্ৰেণ্ট আৰু গভৰ্ণমেণ্ট অফ নাগালেণ্ড আৰু গভৰ্ণমেণ্ট অফ আছাম তেওঁলোকৰ কাৰণেহে আজি আমি বাধ্যতামূলত আমি এইটো ইকনমিক ব্লকেট আমি ৰাখিবলগীয়া হৈছে গতিকে ইয়াতে দায়িত্বটো অসম চৰকাৰ তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু নাগালেণ্ড গভৰ্ণমেণ্টে দায়িত্ব ল'বতো লাগিব আৰু আমাৰ দাবীটো এইটো থাকিব যে পাৰ্মানেণ্ট চলিউশ্যন বাই এনি মিনছ পাৰ্মানেণ্ট চলিউশ্যন হ'ব লাগে আমাৰ একো উই ডোণ্ট ৱান্ট এনি প্ৰব্লেম উইথ দ্য নাগা ব্ৰাদাৰ্ছ উই ৰেছপেক্ট দেম উই লাভ দেম আমি নাগা কাৰণে আমাৰ ব্ৰাদাৰ্ছ দে আৰ আৱাৰ নাইবাৰিং ব্ৰাদাৰ্ছ তেওঁলোকে কাৰ্বি আংলঙত আহক আমাৰ একো আপত্তি নাগাবিলাক কাৰ্বি আংলঙত আহক একো নাই কিন্তু নাগাবিলাক কাৰ্বি আংলঙত আহোঁতে নাগালেণ্ড লৈ আনিব নালাগে নাগালেণ্ড থাকক নাগাবিলাকে আহক ন' প্ৰব্লেম কিন্তু ৱেন দে কাম দে শুড নট ব্ৰিং নাগালেণ্ড ইন কাৰ্বি আংলং এইটো হৈছে আমাৰ মূল দাবী আৰু আমাৰ যিটো এইটো ইকনমিক ব্লকেটত আমি এমাৰ্জেঞ্চিটো আমি মানে এইটো মাফ কৰা হ'ব আৰু ইণ্ডিভিজুৱেল যিটো ভেহিকলছবিলাক ট্ৰেছপাছ কৰিব এটা আমি ৰেহাই কৰা হ'ব কিন্তু যি গুডছবিলাক থাকিব ৰেচন পাতিৰ পৰা আৰম্ভ যিকোনো যাব তাত আমি কিন্তু আমিতো এইটো বাই এনি মিনছ উই হেভ টু ষ্টপ আমি যিটো ষ্টপ কৰিম বুলি আজি আমি স্পষ্টভাৱে আমি কৈ দিব বিচাৰিছোঁ হাৱাৰকেহাট VDC চেয়াৰমেন আফান পুলিচ আটুম কাংনাং পঞ্চেক আপুথাক হাৱাৰকেহাট MEC মাতে খনসিং ৰং পিপেন ফেৰাংকে আমাই ইংনিপন হাৱাৰকেহাট VDC চেয়াৰমেন জিসু কেম্প্ৰাই আফান VDC চেয়াৰমেন পেন কাপাসুন পন পেনাং আন আৰজি ডিংটাংলো বনটা আলাংলি কাচেপা রোকা লাপেন লকডাউন কেদকক আজক আকিমি VDC আর পুপেক পন হেক থেদাত
lapen alang liphan police atum ke pon kangnang pon cheki mission lo pusi em khonsing rong pipen pherang kia maya long pangdak pon যে যোৱাকালি মই এটা নিউজ পাইছিলোঁ যে আমাৰ হাওৰাঘাটত কিবা ভ্ৰষ্টাচাৰ কথাটো লৈ নিউজ এটা ওলাইছে এইটো কথাটোৱে মই স্পষ্টীকৰণ দিবলৈ আজি আপোনালোকক মই মাতিছোঁ যিছু কেম্প্ৰাই BDC চেয়াৰমেন PMAY ঘৰ কথাটো লৈ ইণ্টেলিজেঞ্চ কাৰাপশ্যন ভিজিলেঞ্চ গ্ৰুপে ৰেড হেণ্ডেড ধৰিছে বুলি আমি খবৰ পাইছোঁ কিন্তু মই এইটোৱে স্পষ্টীকৰণ দিব বিচাৰিছোঁ যিছু কেম্প্ৰাই ইতিমধ্যে 15 আগষ্টৰ পিছতে তেখেতৰ পদ আমি অলৰেডি কাটিলোঁ তেখেত চেয়াৰমেন নহয় তেখেত আগৰ পৰাই মানে চেয়াৰমেনৰ কামটো কৰি অহাৰ বাবে কিছুমান যি নতুন স্কিমবিলাক আঁচনিবিলাক আহি আছে এতিয়া মানে যেতিয়ালৈকে নতুনকৈ চেয়াৰমেন নিৰ্বাচন কৰি নাহে এপইণ্টমেণ্ট হৈ নাহে তেতিয়া অলপ এটা চাবলৈ দিছোঁ আৰু ইতিমধ্যে আমি চৰকাৰ হৈ যি তেখেতক বাহন এটা দিছিলোঁ এই বাহনটো আমি 15 আগষ্টৰ পিছতে আমি জব্দ কৰিলোঁ তেখেত BDC চেয়াৰমেন নহয় আৰু তেখেতক আমি অলৰেডি ফাইল প্ৰচেছ কৰা হৈছে কাউন্সিলত কিন্তু কোভিডৰ কাৰণৰ কাৰণে প্ৰিন্সিপাল ছেক্ৰেটাৰী কেতিয়াবা থাকে আৰু আমাৰ মাননীয় CM ছাৰো আপোনালোকে জানে বহুত ব্যস্ততাৰ মাজত তেখেত মানে এই কামটো মানে বিশেষকৈ কৰিবলৈ পৰা নাই যেহেতু এতিয়া ৱৰ্কিং ছিজন নতুন কাম উন্নয়নৰ কামবিলাক আমি ধৰিব লাগে সেয়েহে আমাৰ CM ছাৰৰ নতুন কামৰ ওপৰত ধ্যান দি যেন চুকে কাণে উন্নতিবিলাক আৰু ডেভেলপমেণ্টবিলাক যাতে যেন হয় এই কামত তেখেতে ব্যস্তৰ বাবে আমি নতুন চেয়াৰমেন এপইণ্টমেণ্টটো ইতিমধ্যে আনিব পৰা নাই কিন্তু অতি সোনকালে হাওৰাঘাটবাসী ৰাইজে নতুন এজন চেয়াৰমেনৰ মুখ দেখি পাব আৰু যিটো ব্যক্তিৰ কথা বাতৰিত ওলাইছে সেই ব্যক্তিজনৰ ঘৰ ইতিমধ্যে হৈ গ'ল বুলি মই ভিডিঅ'ৰ মাধ্যমত মানে খবৰ পাইছোঁ আৰু তেখেতে বেনিফিচিয়াৰী হয় আৰু তেখেতৰ ঘৰ অলৰেডি কমপ্লিট হৈ গ'ল অকণমান আছে বোলে দৰ্জাই পাত লগাবলৈ সেইটো আপোনালোকেও যিহেতু ঘূৰি থাকে আপোনালোকৰ মাধ্যমৰ পৰাও মই গম পাম আৰু মই তেখেতৰ ঘৰ অলৰেডি কমপ্লিট হৈ গ'ল অকণমান আছে বোলে দৰ্জাই পাত লগাবলৈ সেইটো আপোনালোকেও যিহেতু ঘূৰি থাকে আপোনালোকৰ মাধ্যমৰ পৰাও মই গম পাম আৰু মই ভিডিঅ' মাধ্যমত গম পাম আৰু ৰাইজেও গম পাম তাৰপিছতে বাতৰিত এটা মানে আমাৰ স্কিমৰ নামটো অলপ ভুল প্ৰচাৰ হৈ আছে এইটো হৈছে PMJSY বুলি কৈছে এইটো PMJSY নহয় এইটো PMAYG গ্ৰামীণ সেইখিনি উদাহৰণে মই ক'বলৈ ওলাইছোঁ আৰু তেখেত অলৰেডি আমাৰ লগত নাই চেয়াৰমেন হিচাপে নাই সদস্য হিচাপে আছে আৰু এটা কথা মোৰ নামটো হাঙুৰিছে যাত কনিষ্ঠ ভেৰি ক্ল'জ বুলি কৈছে everyone in my constituency is close to me and I am very close to everyone এই কথা সকলোৱে জানে ঠেলাৱালা পৰা আদি কৰি বিধৱা বুঢ়া বুঢ়ী ইমান আছে সকলোৰ লগতে মই মিলি থকা ৰাইজে দেখি পাই আছে আৰু মই সকলোৰ লগতে ক্ল'জ মানে এই কথাটো অকল তেখেতৰ লগত ক্ল'জ বুলি নহয় সেইটো বহুত মোৰ লগতে একেলগে ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্ব পালন কৰি থকা কাৰ্যকৰ্তা সকলো ঘনিষ্ঠ চ' এই কথাটো ক্লেৰিফিকেশ্যনৰ কাৰণে মই আপোনালোকক আজি মাতিছোঁ আৰু যিছু কেম্প্ৰাই তেখেতৰ লগত যি ৰেড হেণ্ডেড যি ধৰাধৰি হৈছে এইটো তেখেতৰ ব্যক্তিগত হ'ব পাৰে কিন্তু আমি তাত মানে সোমাবলৈ নাই আৰু BDC চেয়াৰমেন তেখেত বৰ্তমান এই পদত নাই মানে আমি ধুনুক-ধুনাককৈ আমাৰ হাতত ভিডিঅ' আহিছে সেইখিনি আমি মানে গম পোৱাৰ কাৰণেহে আমি তেখেতক মানে যোৱা 15 আগষ্টৰ পৰা তেখেতক আমি পদৰ পৰা নমাইছোঁ আৰু BJP এনেকুৱা এটা দল য'ত নেকি আমি কৰাপশ্যনক প্ৰশ্ৰয় নিদিওঁ
আৰু ইতিমধ্যে আপোনালোকে আমাৰ ব্লক ৰিপৰ্টো চাব পাৰে ব্লকত দিয়ে কাৰ্বি আংলঙৰ ভিতৰত এছ এ ব্লক আৰু হাত ডেভেলপমেণ্টেল ব্লক আমাৰ চৰকাৰ অহাৰ পিছত পাৰফৰ্মেঞ্চ কেনেকুৱা আছে আৰু আজিৰ দিনটোত কেনেকুৱা আছে সেই ৰিপৰ্টটো আপোনালোকে লৈ ল'লে খবৰটো পাই যাব যে আমি হাওৰাঘাটত কি কাম কৰি আছোঁ মেইনটো ৰিপৰ্টেহে ক'ব এইটো কাগজী ৰিপৰ্ট আৰু ইতিমধ্যে আপোনালোকে আমাৰ সমষ্টিটো বহুত ডাঙৰো নহয় সৰু আৰু ভৈয়াম জেগা আপোনালোকে য'তে ত'তে মানে PMAY লিষ্টটো চাই কেনে যাব পাৰে Kidugdet arada tumaphan BJP Ratchari tumpen Hemso Keron Pon Mate PMGSY Hemso along Inut Banghinia tum Tangka Kachirungdun Lapen Ahemso Kapatang Tedo Anta Kapatang Rabjaphan Usuka tumpen Perang Kemayalo Pantang মোৰ নাম শ্ৰীযুত ডিভিছন তেৰণ বালি আজি আমি এই সংবাদ মেলা কিয় আহ্বান কৰিছে মূল উদ্দেশ্যটো আছে যে গ্ৰামাঞ্চলত বসবাস কৰা দুখীয়া আৰু দৰিদ্ৰ লোকসকলৰ কেন্দ্ৰীয় চৰকাৰ দ্বাৰা বা চৰকাৰৰ ফালৰ পৰা এটা আঁচনি লোৱা হৈছে এই আঁচনিৰ জৰিয়তে দুখীয়া আৰু দৰিদ্ৰ মানুহ ব্যক্তিসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত তেওঁলোকক এখন গৃহ নিৰ্মাণ কৰা এইটো আঁচনি চৰকাৰৰ ফালৰ পৰা এটা স্কিম যিটো ধৰা হৈছে কিন্তু ইতিমধ্যে আমি বিশেষকৈ কাৰ্বি আংলঙত দেখিবলৈ পাইছোঁ যে এই যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নিৰ্মাণ কৰা এইটো গৃহ নিৰ্মাণ নামত বহুত কেলেংকাৰী বহুত বিসংগতি বহুত অনিয়ম তথ্য ইতিমধ্যে আমি দেখিবলৈ পাইছে গতিকে আমি ক'ব বিচাৰিছোঁ যে এই বিজেপি চৰকাৰ সদায় তেওঁলোকে কৈ থাকে জিৰ' টলাৰেঞ্চ এগেইনষ্ট কৰাপশ্যন দুৰ্নীতি শূন্য সহনশীলতাৰ কথা কৈছে কিন্তু এই যিটো কমিশ্যন ৰাজ যিটো চলি থকাৰ কাৰণে আজি বহুত গাঁৱত যিটো গ্ৰামাঞ্চলত বসবাস কৰা বহুত ৰাইজসকলে যিটো সুবিধা যিটো উপযুক্ত সুবিধা যিটো PMAY যিটো গৃহ তেওঁলোকে সেই সুবিধাখিনি পৰা গ্ৰামাঞ্চলত বসবাস কৰা যিটো ৰাইজসকলে বঞ্চিত হ'বলগীয়া আছে আৰু ইয়াৰ ভিতৰত আমি ক'ব বিচাৰিছোঁ যে যিটো PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিজন গৃহ নিৰ্মাণ ক্ষেত্ৰত বা যিটো গৃহ আবণ্টন দিয়া নামত হিতাধিকাৰীৰ পৰা যিসকল ব্লকৰ যিবিলাক উন্নয়ন খণ্ডসমূহৰ যিবিলাক অকল এটা ব্লকেই নহয় কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনত থকা এইটো 11 ব্লকটা ব্লকতো তাতো মানে যিটো PMAY যিটো ঘৰত দুখীয়া বা হিতাধিকাৰীসকলক আবণ্টন দিয়া নামত বহুত কমিশ্যন চলাই থকা তথ্য ইতিমধ্যে আমি পাইছোঁ গতিকে পৰৱৰ্তী সময় এইখিনিও আমি ফাদিল কৰিম কিন্তু আমি ক'ব বিচাৰিছোঁ যে যিটো গৃহ নিৰ্মাণ নামত যিটো বহুত অনিয়মৰ কথা ইতিমধ্যে বহুত নানা ধৰণৰ কথা ৰাইজৰ মাজত মানে বা বিভিন্ন এইটো আলোচনা এটা বিষয় হৈ পৰিছে বা এইটো মানে ৰাইজৰ আগত দাঙি ধৰা দেখিবলৈ পাইছে গতিকে আমি ক'ব বিচাৰিছোঁ যে এই যিটো PMAY গৃহ নিৰ্মাণ নামত অকল কিবা BDOই নহয়